নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি ভিডিঅ'টোৰ যোগেদি কেইবাটাও গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দাঙি ধৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজিৰ ভিডিঅ'টোৰ যোগেদি এইচএছ ইংলিছ কুৱেশ্যন পেপাৰটোক ছাত্ৰ ছাত্ৰীসকলক পাছ কৰাই দিয়াৰ যে সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মাৰ চূড়ান্ত ঘোষণা কৰিছে যে এইচএছ ইংলিছ কুৱেশ্যন পেপাৰটো যিটো হৈছিলে বহুত টাফ হৈছিলে, ছাত্ৰ ছাত্ৰীসকলে মন্তব্য কৰিছিল। এইটো বিষয়ক লৈ ছাত্ৰ ছাত্ৰীসকলক পাছ কৰাই দিয়াৰ সিদ্ধান্ত লৈছে আৰু কোনটো পদ্ধতিত ছাত্ৰ ছাত্ৰীসকলক পাছ কৰাই দিয়া হ'ব আৰু কোন পদ্ধতি অৱলম্বন কৰি ছাত্ৰ ছাত্ৰীসকলক পাছ কৰাই দিয়া হ'ব বিশেষ ভিডিঅ'টোৰ মাজেৰে আলোচনা কৰা হৈছে। যদি চেনেলটোত কোনোবাই নতুনকৈ ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে শিক্ষা সম্বন্ধীয় খবৰবিলাক সময়মতে জনাব পাৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মেট্ৰিক ছাত্ৰ ছাত্ৰীসকললৈ ভিডিঅ'টো অকণ শ্বেয়াৰ কৰি দিবা যাতে সিহঁতৰ এক্সাম আহি আছে, সিহঁতৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ দি থাকিব পাৰোঁ। চেনেলটো যাতে সিহঁতেও ছাবস্ক্ৰাইব কৰিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমটো ইনফৰমেশ্যন হ'ল তোমালোকক যিটো পদ্ধতিত পাছ কৰাই দিয়া হ'ব যে এইচএছ ইংলিছ কুৱেশ্যন পেপাৰটো যিটো টাফ হৈছিলে সেইটো পেপাৰ কেনেদৰে ছিগনেচাৰ কৰা হ'ব। যেতিয়া ছিগনেচাৰ কৰিব টিচাৰসকলে তেতিয়া কুৱেশ্যন পেপাৰটোৰ হিচাপে বহি ছিগনেচাৰ কৰিব আৰু বহি ছিগনেচাৰ কৰোঁতে অলপ সহজ টাইপ ছিগনেচাৰ কৰিব যাতে মাৰ্কছ ইমান নাকাটে। বহু ইজি টাইপত বহি ছিগনেচাৰ কৰিব। আৰু আন এটা পদ্ধতি হ'ল ছাত্ৰ ছাত্ৰীসকলক গ্ৰেছ মাৰ্ক দিয়া আৰু গ্ৰেছ মাৰ্ক দি ছাত্ৰ ছাত্ৰীসকলক পাছ কৰাই দিয়াৰ সিদ্ধান্ত আছে। আগৰ পৰাই গ্ৰেছ মাৰ্ক দিয়া হয়, ইংৰাজী বিষয়টোত অকণ গ্ৰেছ মাৰ্ক দিয়া হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আন এটা উপায় হ'ল ছাত্ৰ ছাত্ৰীসকলক টিচাৰতে যেতিয়া বহি ছিগনেচাৰ কৰে তেতিয়া ছাত্ৰ ছাত্ৰীসকলে যদি 18 পায় এনে 20 বনাই দিয়াৰ এটা হেৰি থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল সিহঁতে তোমালোকৰ লিখাৰ বেটছৰ ওপৰত বেষ্ট কৰি তোমালোকে কেনেকৈ লিখিছা তোমালোকৰ হেণ্ডৰাইটিং টাইপ চাই টিচাৰতে তোমালোকক এইটো আইডেণ্টিফাই কৰে যে ছাত্ৰ ছাত্ৰীসকলক অকণো পাছ কৰাৰ এটা হেৰি আছিলে, সেইটো হিচাপত বেছ কৰি ছাত্ৰ ছাত্ৰীসকলক পাছ কৰাই দিয়ে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এই তিনিটা পদ্ধতি, প্ৰথমটো পদ্ধতি হ'ল বহি ছিগনেচাৰ ইজি কৰিব আৰু দ্বিতীয়টো পদ্ধতি হ'ল যে তোমালোকক বহীত মাৰ্কছ এড কৰি দিয়া হ'ব আৰু আন এটা পদ্ধতি হ'ল গ্ৰেছ মাৰ্ক। আৰু গ্ৰেছ মাৰ্কটো এইটো চৰকাৰী শিক্ষা বিভাগৰ ফালৰ পৰা এইটো আগৰ পৰাই দিয়া হৈছে আৰু গ্ৰেছ মাৰ্ক দি ছাত্ৰ ছাত্ৰীসকলৰ যদি অলপ কম নম্বৰ পায় তেনেহ'লে গ্ৰেছ মাৰ্ক দি ছাত্ৰ ছাত্ৰীসকলক পাছ কৰাই দিয়া হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টোত এই তিনিটা ইনফৰমেশ্যনে আছিল, তোমালোকক জনালোঁ। তোমালোকৰ যদি ভাল লাগে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে শিক্ষা সম্বন্ধীয় খবৰবিলাক সময়মতে জনাব পাৰোঁ।